এতিয়া আমি লৈ আহিলো আৰু এখন হেতা এখন তো বহুত ওয়েট হয় এখন এতিয়া কিমান বুলি ক'ব লাগিব এখন 2 কেজি মান আছে চাগে মেবি গৈ আছো চাই থাকা ঐ বাজনা বজা বাজনা বজাও মাৰিজ্য কৃষ্ণ কৃষ্ণ আপোনাৰ কাম বুজাতে শুদ্ধ হয় দেই আপোনাৰ কাম বুজাতে শুদ্ধ হয় এইখিনি মেল মাল প্ৰসাদ এতিয়া বাহিৰত দেখাম বোলা হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভাল তো আজি হৈছে মহাশিৱৰাত্ৰি আজি 26 জানুৱাৰী তো সকলোকে মোৰ ফালৰ পৰা শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ যাতে বেছি চেচি মানে মানুহ ভাং চাং যাতে কোনো নাখায় আৰু মই দেখিছে পূৰা কাপ চাপ লৈ আছোঁ মানে শুই উঠিছোঁ এতিয়া তো এতিয়া যাওঁ আমি তো এতিয়া আমাৰ কাম হৈ আছে সেইফালে ল'ৰাটো কাম কৰা ল'ৰাটো এইটো কাম কৰি আছে তো এইটো এটা মই আহিছোঁ মই কৰিম আৰু লাহে লাহে টেষ্টমিন কেইখনমান আনিব যাম চাই থাকা তো এইফালে এইবোৰ লগাই থকা হৈছে এতিয়া এইবোৰ আমি ইয়াত আঠা চাঠা লগাই দিছোঁ তাত লগাই আছে মাধুৰ্য এই বলে এইফালা 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 বলি এইফালা কি উল্লা নাই হোৱা এইফালা আজি কি হয় ক'ব কাৰ বাৰ্থডে মোক কেনেকৈ বাৰ্থডে মোৰ বাৰ্থডে নহয় কাৰ বাৰ্থডে কাৰ বাৰ্থডে আজি মোৰ নহয় বেয়া লোৱা নকয় কৃষ্ণ কৃষ্ণ আপোনাৰ কাম বুজাতে শুদ্ধ হয় দেই আপোনাৰ কাম বুজাতে শুদ্ধ হয় তো গাইছ এতিয়া কাম হৈ আছে আধা আধি মানে হ'লে আৰু तू समझा हाँ नहीं तू समझा नहीं ये नहीं भाई हाँ भाई कैसी लगी आगे स्वाद गाइस गान उठा के बार हुमायनी कोनबा मंदिर नेपाय रे माँ खराब हो जाएगा मैं माँ अम्मा बहन पे आ जाऊंगा मैं इनकी अम्मा बहन पे आ जाऊंगा সেইটোৱে কথা তই শুই উঠি আহিছ ডাইৰেক্ট আমিতো একেলগে আহিছো কথা ক'বলৈ আহিছে গাইছ এইটো অভদ্ৰ ল'ৰা অকল বেয়া কথাই কৈ থাকে দেই তাকো মন্দিৰৰ ভিতৰত সোমাই আছে সি गाइस यहाँ पे क्या हो रहा है আমাৰ টিংকু ভাই আছে কিবা এটা কৈ দিয়া শিৱৰাত্ৰিৰ কাৰণে প্ৰিপাৰেচন চলি আছে ভালকে লাগি আছো কামত এইটো গান উঠাকে মন্দিৰত সোমাই দিলে এইটো গান উঠাকে মন্দিৰত সোমাই দিলে বাই অকল পায়নে নাপায় বাৰু গান উঠাকে মন্দিৰত সোমাব কৈ দিয়ক পায়নে নাপায় বাৰু গান উঠাকে মন্দিৰত সোমাব পায় নাই বাৰু অঁ গান উঠোৱাকে অঁ নাপায়তো নকওঁ এই কোন এইটো বৰটো এইটো অভদ্ৰ ল'ৰা বাইদেউ গাইছ মই একোই নাজানে মই আচলতে নাজানেও একো নাজানো তই ক'ব শিৱই পাৰ্বতী কেনেকৈ পাইছিলে জানো কেনেকৈ পাইছিলে তো আপোনালোকে জানে যদি কমেণ্ট এটা কৰি দিব মই নাজানোহে বাৰু শিৱৰাত্ৰি কেলে পাতে ক'ব শিৱৰাত্ৰি কেলে পাতে তো গাইছ কথাটো হ'ল এনেকুৱা শিৱৰাত্ৰি কেলে পাতে কি কাৰণে পাতে মই তোক সেইটোৱে সুধিছো মই নাজানো সেইকাৰণে তই বুজাই দে পাৰ্বতী বিয়া হৈছিলে সেইকাৰণে পাতে চাগে अरे झूठ बोल रहा है ये झूठ बोल रहा है সেইটোৱে জানি আছো
শিৱ পাৰ্বতী বিয়া পাতে জানো ये बड़ी अच्छी बात कही आप নবৌ এইফালে নবৌ আমাৰ নবৌৱে ক'ব শিৱৰাত্ৰি কেলে পাতে কওক বাৰু নবৌ অঁ অঁ সেইটো তেওঁ দান পত্ৰ এটা আনিলে বনাই মেলি এই হেৰিখন হ'ল নাই বাৰু আপুনি কওক বাৰু এই শিৱ পাৰ্বতী বিয়াখন হ'ল নাই বাৰু হ'ল নাই তেওঁ বনবাস খাই দিছিলে নাই সদা নহয় মই কিবা এটা বুলি কোৱা শুনো মোৰ আগতে মানে কি হয় এই পাৰ্বতী হেনো জোক চোক পঠিয়াই দিছিলে নেকি তেওঁক আনিবলৈ আমি এতিয়া শিৱৰাত্ৰিৰ কাৰণে স্কিন আনিবলৈ গৈ আছো গৈ থাকা আমাৰ লগত চাই থাকা আৰু অলপ পিছত তোমালোকে দেখা পাব দেই ৰাইজসকল ধুনীয়া ধুনীয়া খানা ক্ষীৰ তাৰপিছত স্পেচিয়েল থাকিব ভোটা বম হৰ হৰ মহাদেৱ কিন্তু দেখা পাওঁ তাইকো দেখাই আছো তোমালোকক স্কিন লগাই থকা হৈছে আৰু আমাৰ ইয়াত বেলেগৰ তাত হৈ গ'ল আধা আধি কাম আমাৰ ইয়াত বাকী আছে আমাৰ ইয়াত আৰম্ভণি গাঁঠিটো মাৰিব জনা নাই নালাগে নহয় হ'ব দিয়ক হ'বগে নাই তাৰ একাল পোৱা নাই ধুনীয়াকে যাওঁ গাটো ধুই লওঁগে গাটো ধুই মেলি চুয়া তিয়া লগাই মেলি আৰু এতিয়া আহি আছো চাই থকা তোমালোকে তই এইফালে হঠাতে মালিক আহি গ'ল আমাৰ হেল্ল' গাইজ ৱেলকাম টু ষ্টাইল বজাৰ এইফালে আহি যাবা আজি শিৱৰাত্ৰিৰ কাৰণে পুৰা স্পেচিয়েল অফাৰ দিব ব্লগ কিবা এটা কৈ দিয়া শিৱৰাত্ৰি চবে ভাং খাবা গোটা খাবা সৰক দেখিবা কিবা এটা ক'বা তুমি মই ঈদতহে কম আজিলৈ থৈছো ঈদত হে এইখনে মই জোৰ পাইছো গাইছ যিকোনো এখন দিয়ক কাম চলিব লাগে ডাঙৰ মানে 10 কেজি 11 কেজি মাল হ'ব যা যাও ভাই কিন্তু মোক আকৌ নকৰিবি আকৌ দেই চাই থকা এইবোৰ মাল নিবলৈ আহিলে এতিয়া মাল চাল লৈ যাওঁ পূজা মানে বনাই থকা আছে ক্ষীৰটো দেখাই আছো কি তোমালোকক ভিতৰত গৈ স্কিনটো লগাই আহিলো এতিয়া আমি এনেকুৱাবোৰ নিব আহিছো মানে খেতা কেৰাহী চাই থকা ভিডিঅ'টো শেষলৈকে আৰু ৰাতিকে অকণমান ওলাই মেলিও যাম ভিডিঅ'টো কণ্টিনিউ কৰি থাকা এতিয়া আমি লৈ আহিলো আৰু এখন খেতা এখন তো এইফালে এওঁলোকে আনিছে এইবোৰ ৰিং বল আৰু ঢাকিব কিবা কিবি লৈ আহিছে তো বহুত ৱেইট হয় এখন এতিয়া কিমান বুলি ক'ব লাগিব এখন 2 কেজিমান আছে চাগে মেবি লৈ গৈ আছো চাই থকা ঐ বাজনা বজা बाजा बजाओ হয় নি रहा नहीं जाता तड़प ही ऐसी है ना এতিয়া পূজা মেলা হৈ গ'ল আৰু পায়সটো খাই লওঁ এইফালে পূজা কৰি আছে মানুহবোৰে এতিয়া লাহে লাহে পণ্ডিতজি আহি গ'ল তো এতিয়া অংগীনাথ মন্দিৰৰ ফালে যাওঁ নি চাওঁ তাকে দেখাম তোমালোকক অলপ চলপ এইফালে এইটো এটা আহিছে খাই মেলি ইয়াৰ অথনি ভিডিঅ'টো কেনেকুৱা লাগিলে গাইছ মানে ক্লিপটো চৰি ভিডিঅ' ওলাই গৈছে কমেণ্ট এটা কৰি দিবা ইয়াৰ কাৰণে চাই থকা ভিডিঅ'টো শেষলৈকে এতিয়া পায়সটো খাই লওঁ আৰু ফল মূল আছে ভিতৰত দেখাই দিছোঁ অলপ ৰ'বা এইফালে মানুহবোৰ পুৰা বহি আছে
তো মেইন বস্তুটো দেখাইছোঁ তোমালোকক ঘোটাটো বনাই আছে মই দেখাই আছোঁ বোলা এইখিনি মেইন মাল প্ৰসাদ এতিয়া বাহিৰত দেখাম বোলা এতিয়া পনাগলৈ আহিছিলোঁ পনাগৰ পৰা গৈ আছোঁ ভাগৰ বাইছে ভাগৰ এডাল মানে মই একজষ্ট লগাইছিলোঁ ন একজডাল দিব লাগে তো দি লওঁগৈ চাই থকা ভিডিঅ'টো তো কি নকওঁ চাই থকা আৰু গৈ আছোঁ এতিয়া ধূলি খাই গাইছ সেইফালে তিনি পণ্ডিত ঐ গাইছ বাবলিং মাৰি দিছে এইফালে তিনিটা समझ रहे हो ना এই মাজতে স্কুটি দেখিব বিগেনাৰ এতিয়া ধূলি গাইছ কেমেৰা অফ কৰি দিছোঁ গাইছ এতিয়া গৈ আছোঁ শিৱসাগৰ পদুল ৰাতি পৰিৱেশটো চাবলৈ চাই থাকা তোমালোকে গৈ আছোঁ ধুনীয়াকৈ আমি নাম বিচাৰিলি পাম আৰু এতিয়া গৈ থাকা আৰু ডাইৰেক্ট তাতকৈ দেখাই আছোঁ দেই তো গাইছ এতিয়া আমি শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পৰা পাই গ'লোঁ মানে দৰচাগৰ পুখুৰী পাৰ এইটো চাইডে পুখুৰী গৈ আছোঁ চাই থাকা ডাইৰেক্ট গৈ দেখাই আছোঁ কিমাননো মানুহ হৈছে দেখাই আছোঁ তোমালোকক তো গাইছ এতিয়া পৰা গাড়ী চাড়ী থৈ মেলি গুচি আহিলোঁ আমি মানে খোজকাঢ়ি আহিলোঁ আৰু গাড়ীখন লৈ নাহিলোঁ ভিৰ পূৰা আগত ব'লা ভিৰ চেক কৰা ভিৰ এতিয়াতো হোৱাই নাই মাজত আমি যোৱাই নাই এইডোখৰ প্ৰথমডোখৰ গাইছ মানে মোৰ মানুহসকল গাইছ নহয় চৰি তো মন্দিৰৰ পিছফাল ভাগ গাইছ তো গাইছ আমাৰ ডেষ্টিনেশ্যন তো মানুহ ইয়াত এতিয়া ভিৰ লগা নাই দিনত বহুত ভিৰ লাগিছিলে দিনত আহোঁতে ভিডিঅ' কৰিব নহ'ল তো এতিয়া আমি পিছফালৰ পৰা দেখাইছোঁ আগফালৰ পৰা দেখুৱা নাই যাওঁ আগফালে গৈ দেখাই আছোঁ ব'লা তো গাইছ মন্দিৰ এতিয়া বন্ধ হৈ আছে মানে এইখন গেট বন্ধ হৈ আছে এইফালে মেলা আনন্দ মেলা গাইছ ডাঙৰ নাই নেকি তো গাইছ সেইফালে আধা দি মানে মেলা খতমেই হৈ গৈছে ৰাতি বাজিলে যিহেতু তোমাৰ 12টা চাৰে 12টা হৈছে এতিয়া এইফালে আমাৰ ৰক বম ভুলে হৈ গৈছে राहुल দি আছে বোলে ভাওনা গাইছ পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা তো মানুহবোৰ লাহে লাহে কমিছে আৰু গাইছ এতিয়া তোমাৰ 2টা বাজিব হ'ল